Hello guys, welcome to my YouTube channel. Chalo Rakib. Biduk sao guys. Hello guys. Biduk sao guys. Aro, ini Pritom. Hi guys. Aro itu moi. Aro moi. Yak sao. Aro ye amar Rinku da cameraman. Guys, আম কিয় নাখা চক গাইস আমটো চক আম চক গাইস আম কাটছি আৰু আমত পোকা ওলাইছে ইয়ো আরে খুৰাই আম আনছে ইয়ো আরে কেন মতাবি মই কেনেকৈ বহিছিলো জানা এনেকৈ লৈ এনেকৈ এই চিন্তা একবার রিক্যাপ কর না কিনি বস এ দিয়াতে পড়ছিল আর ভাই নামছো প্রথম এটা বিটু আছিল বিটু প্ৰথম এনেকৈ গিছি আকৌ যাবি মই গেছো এনেকৈ বহি এনেকৈ এইখিনি নহয় হিখিনি নাযাও কিয় এই খুৰাই আম দি আছে এই যে বিটু আম খাই আছে কো আম খাইছে বম মিঠা না তই খা মাৰি দিয়া তো গাইস আমি এতিয়া আম খাইছো মানে যে খুৰা মোক আম দি আছে থ্যাংক ইউ খুৰা আম খাই লও এই হেগাল মিঠা বলে একদম সুকা মই দলালো আসলে মিঠা নহয় গাইস একদম টেঙা পানি নাছ খালে তো গাইস সবে ভিডিও তো আম খাইছে ফটো না মারে এতে ভিডিও করি আছে আর ই প্রীতম কোত যাই থাকে না ইতু গমে না পাও রাজু ভাই বুঝু দেখানো ফটো মারিম আমি তক মারুম ও কো ফটো তক মারবা লাগে হিয়তক মারবা লাগে মোরো ব্লগিং করবা লাগে গাইস আমটো খাইলো টেঙা আছে টেঙা গাইস টেঙা দে ফটো মাৰো গাইস ফটো উঠাইলো তাৰ পিছত লগ পাইছো গাইস আজি ৰকিব হৰজতি গটাইবিলাকক আমাৰ ইয়াতে লৈ আহিলো ফিউক চাও না একবাৰ ঠিক চাব মই ভিউ যাম ঠিক মোক চাব যাব ভিউ ইয়াৰ ভিউটো চাক আগে তাৰে পিছৰ ভিউটো চাক আৰু গটাই তো বেক কেমেৰা দি দেখাই আছো আৰু এ পিটম এইটো ইয়াতেও পঢ়াহে হোৱা নাই ইয়াতেও পঢ়ি আছে আৰু এইটো ৰিংকু মটু আমাৰ ই কেমেৰাত নাই এ গাইস দেখছে না অকল পেটটো আমাৰ মেইন মানুহটো ৰকিব ইয়েস গাইস তো গাইস ফটো উঠা শেষ হল মানে সবে ফটো লৈ ব্যস্ত হৈ আছিল তো আৰু এই যে প্ৰীতম আমাৰ ডাইৰেক্টৰ সাহেব আৰু ই তো এটা স্লো মলো এটা থাম্বনেল তো একো নকও আৰু ইয়াক আৰু কি ক আলোক দেখো আলু এটা এই চাওক আহি আছে চাইকেল লৈ তো গাইস এতিয়া আমি নাওত যাম নাওত চাওক গাইস নাও আৰু বিতু নাওত যাবি না নাই কো নাওত যাব লাগিব ও এতে যাব লাগিব ইয়েস নিশ্চয় প্ৰীতম তো নাওত যাম আৰু ভিউ চাও না গাইস ভিউ জাগাখিনিৰ নাম কি কছৰা নাই তই কি জাগাখনৰ নাম তই কৈ জাগাখিনিৰ নাম মাজিৰ গাঁও পলাশবাৰীৰ পৰা অলপ আহিলে পাই যায় আহিব আপোনালোকেও মই ফুৰাই দিম আৰু আপোনালোকক মাজিৰ গাঁও ইস কি ট্ৰেভেলাৰ এ নাজানো কিবা ও গাইস নাও যাই থাকো চাই থাকো যা তই যা গাইস এতিয়া তলত যাই আছো সিহঁতে তো পড়ছে ভাল এবাৰ গৈছে পড়ছে মোৰ ভয় লাগি আছে ও গাইস নাও আহি পাইছো গাইস ভিউ চাওক ইয়াৰ পৰা ইয়াত তো ফটো মজাৰ ঐ বিতু ইয়াত ফটো কিন্তু মজাৰ হ'ব ইয়াত ফটো উঠো নুঠো মই নুঠো চাওক ভিউ চাওক গাইস গাইস রাস্তা চাওক না রাস্তা গিলা কেনকা হৈ আছে স্কুটি খান রিংকুৰা গৈছিলে ওই কোনো রকসক নাই ৰকচক না পৰাপৰি ৰক হৈ আছে বেলে কোন না ইয়াৰ তপলা চাওক না সেন চন্দা চা সেন লাগে আৰু ভিতৰতে তাৰে লেটাৰ আবা আইছি বেলে কোন না হেতুৱে ক আৰু বেলে কোন না আজি জাস্ট লেটাৰ আবা আইছি তো গাইস এতিয়া নদীৰ পাৰৰ পৰা আহিলো হৰজতি চাইকেল লৈ আছে কি কৰিব ইয়াত আৰু স্কুটিত নলয় প্ৰীতম আরে বিটু এতিয়া বিটুৰ ঘৰত গৈ আছো বিটু বঢ়িয়া না ইয়া খালি সময় লাগে ইয়া ইয়ালে তই আই থাক স্টোরি দিব গাইজার বেলে কাম নাই ইনস্টা স্টোরি দিব আৰু ট্যাগ কৰিব কাকা
আহি থাক তই আহি থাক চলো মই ল'ব লাগে তই আহ আৰু গাইছ আৰু এই প্ৰীতমক চাওক স্কুটিখন এনেকা কিয় লৈ আহিছে পেট্ৰল চল নাই মানে অলপ আজিকালি তেলৰ দাম বাঢ়ছে না ঠিকে আছে অলপ মানে কমাছো আৰু ইয়াৰতো চাইকেল গাইজ ইহঁতক আমাৰ ইয়াতে ভাত চাত খুৱাই ল'লোঁ তো এতিয়া ইহঁতক লৈ যাই আছোঁ আমাৰ তাত ফুটবল খেলিব তো আমি পথাৰৰ ফালে যাই আছোঁ সৰস্বতীও আছে আৰু ৰিংকু মতো তো আজি দুৱা থাকিব আমাৰ তাত তো ৰাতি খানা খাব আৰু থাকিব লাগিব চাওক গাইছ পিনে খেলি আছে তো গাইছ মই আৰু ৰিংকু ক'ত আহিছোঁ পথাৰত আহিছোঁ গ্ৰীনেৰী চাওক না ফুটবল খেলিব আহিছে ফুটবল খেলিব আৰু চাওক গাইছ সিপিনে বিটু সৰস্বতী খেলি আছে ভাল নালাগে গ্ৰীনাৰী চাই ভাল লাগি আছে অলপ চিনেমেটিক শ্বট লওঁ নেকি না কি কওঁ চক খাই পেলাই হেৰি কৰি দিছে তাতে বুজিছা নেকি তো মানে চৰাইকেইটা ডাঙৰ হ'ল না মানস হ'ব চাওক গাইছ সিহঁতে ফুটবল খেলি আছে চাওক এই বিটু এইটো বিটু ইউলু বিটু আৰু ইপিনে গলকিপাৰ ইপিনে এজন গলকিপাৰ দুটা গলকিপাৰ আৰু এই আমাৰ গলকিপাৰ আৰু ইপিনে ইয়াৰ গলকিপাৰ মোৰ খেলবা মন নাই তোৰ বৰিয়ে নাই কেনেকৈ খেলবি তো গাইছ এতিয়া ৰুমত যাম চাই থাকোঁ তো গাইছ সিহঁতৰ ৰুমত আহি পাইছোঁ এতিয়া চাওক গাইছ চাহ লৈছোঁ চাহ খাই আছোঁ এমাৰজেঞ্চি ৰিংকু চাহ খাই আছে বিটু বাতিত চাহ খাই আছে হৰজ্যোতিতো খাই আছে ইয়াক আৰু কি ক'ম মই এতিয়ালৈকে খোৱাই নাই মই ব্লগত ব্যস্ত হৈ থাকোঁ তো গাইছ খাই লওঁ তো গাইছ এতিয়া চাহ খাই কিনে এই গাড়ীত আহি পাইছোঁ মই তই বাদ দিওঁ এই ফাৰ্ষ্ট মই মাৰি ল'ম মই ভাবি আছোঁ লাইটটো অফ কৰিলে কেনেকুৱা লাগিব না মুখত দেখিম আৰু এনেকৈ নহয় আগৰ পৰা বন্ধ আছোঁ এই ঠিক আছে না ভাল লাগছি এইবাৰ ঠিক আছে এবাৰ হৈছে দিয়া অলপ তো সেই হ'ব আৰু এইবাৰ এনেকৈ তো গাইজ আমি চাহ তাহ খাই ল'লোঁ তো এতিয়া গাড়ীখন লৈ এবাৰ ফুৰিবও যাওঁ আৰু মাছো অলপ লৈ আহোঁ তো গোটেইবিলাক আছে তো পাৰ্লিৰ পৰা আহোঁ এবাৰ তো সিদ্ধ মুছেৱালা আই লাভ ইউ ইয়াৰ ভিডিঅ' কৰি গাইজ তো এতিয়া আমি যাই আছো পলাশবাৰী ফালে ফুৰিবলৈ চলো ৰকিবৰ লগত আমাৰ ৰিংকু দা বোলে গাইজ কিন্তু মোত চাই ডাঙৰ তো হ'লেও দা বুলি কয় ভাল লাগে দিয়কচোন এয়া
তো গাইছ এতিয়া বজাৰত আহি পাইছোঁ মানে পলাকবাৰী মানে মাজিৰগাঁও বজাৰ এইটো মাজিৰগাঁও বজাৰ কয় নেকি বজাৰত আহি পাইছোঁ মানে গাড়ীখন ৰখাই কেনে মাছ কিনিব ওলাইছোঁ মানে বিটু আগতে আহি পাইছে মাছটো চাওক না কি মাছটো নাম পাহৰি গৈছোঁ তো গাইছ মাছটো কাটিব চাই লওক তো গাইজ এতিয়া আমি ঘৰ আহি পালো মানে এই ভিডিঅ'ত ঘৰ আহি পালো আৰু তো এতিয়া ভিডিঅ'টো এণ্ড কৰো কাৰণ ভিডিঅ'টো বহুত লম্বা হৈ যাব পিছফালে চলো ৰকিব হৰজ্যোতি আৰু মই বিটু গেল ভিতৰে ফলো কৰি দিব চবে নাই ফলো চলো নকৰো ষ্টৰি দি থাকে গাইজ তো বাই বাই